Hey guys, welcome to my YouTube channel Borua Kitchen and Vlogger নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদ যেহেতু আজি কাতি বিহুৰ ভাবিলো ভিডিওটো ৰাতিপুৱা ষ্টাৰ্ট দিও আৰু আজি ৰাতিপুৱা সোনকালে উঠিলো উঠি মই কাম বন বিলাক কৰি আজৰি হৈছো তুলসী তলৰ মুচিলো লগতে মই তুলসী তলটো মুছা অলপ দেখুৱাম বাৰু আপোনালোকক তো মই আগপিনৰ গোটেইখিনি কাম কৰি আজৰি হলো আৰু ভিতৰত হাজবেণ্ড শুই আছে তো মইখিনি হেডৰ মোবা কাম কৰিব পৰা নাই তো চাৰিবা ভিডিওটো শেষলৈ একেবাৰে মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক এয়া চাওক মই তুলসী তলটো মুচিলো ধুনীয়াকৈ আৰু এই তুলসী তলটো যে মই পুলিটো যে মই এতিয়া ৰুৱা নহয় আগৰ পৰাই আছে মই এইটো মুচি কৰি ধুনীয়াকৈ চাকি বন্তি লগাই থাকো আগৰ পৰাই তো এতিয়া কাতি বিহু যিহেতু সেইকাৰণে ভাবিলো মুচি দিওঁ আকৌ এবাৰ কিলেনে মই তুলসী তল মুচি ৰেডি মই উঠিলো 6টা মানতে 6টা বজা নাই তেনেকুৱাতে উঠিছিলো সোনকালে উঠিলো আৰু উঠি চাহ পানী খাই গৈ হাজবেণ্ড উঠিলে উঠি গৈ চাহ পানী খালো খাই গ'লে হাজবেণ্ড আকৌ শুলে কাৰণ দেৰিকৈ উঠে সদায় ৰাতিপুৱা এতিয়া মই গাটো ধুই আহোঁ আজি বহুত ৰ'দ দিছে আৰু চাই দিব ভিডিঅ'টো মই কাতি বিহুত কেনেদৰে কি উদযাপন কৰোঁ তাকে অলপ দেখুৱাম আপোনালোকক দিনটো কি কৰোঁ কি নকৰোঁ এইখিনি কল চাওকচোন আমাৰ বাৰী কল হয় আৰু গোটেই চৰাই খাই শেষ কৰি পেলালে গমেই পোৱা নাছিলোঁ পকিলে বুলি তো চৰাই খাই শেষ চৰাই থাকিলে এনেকুৱা হয়ে গা ধুই আহিলোঁ এইমাত্ৰ আহিছোঁ আহি কাপোৰ কানি খোলাই ফ্ৰেছ হৈ লৈ পাইছোঁ আৰু এতিয়া কাম অলপ আছে মানে কি আগৰ চাকি বন্তি আছিলে চাকি মাটি চাকি তো চাকিখিনি ধুব লাগিব ধুই ৰ'দত দিব লাগিব তাতে ব্যৱহাৰ কৰাও আছে ব্যৱহাৰ নকৰাও আছে একেবাৰে তো গোটেইখিনি ধুই কৰি ৰ'দত দিব লাগিব তো তাকে ভাবিলোঁ একেবাৰে দেখুৱাই আছোঁ যেতিয়া দেখুৱাই এটা কথা চাকি বন্তিখিনি ধোৱাগৈ নাই বৰ্তমান নোধোৱাৰ আগতে মই ভাবিলোঁ প্ৰসাদখিনি তিয়াই লওঁ বুট মগু তো বুট মগুখিনি এতিয়া তিয়ালেহে ৰাতিলৈ মানে কি সন্ধিয়া সময়লৈ ভিজিব এইকেইটা হৈছে মগু দিছোঁ মই এপতকৈ কেইটামান বেছি আৰু এইটো চৌতে দিছোঁ বুটকেইটা হ'ব আধা কেজিমান নেকি আৰু ইয়াতে গোটা চাউল কেইটামান দি দিছোঁ আমাৰবিলাক নিয়মে জানে আপোনালোকে গোটা চাউল দিব লাগে তো এতিয়া পানী দি ভিজাই দিওঁ মই এইখিনি হৈছে চাকি বন্তি আৰু ইয়াত চাওক নতুনো আছে পুৰণাও আছে আমি যিহেতু চাকি বন্তি মাটি চাকি লগাওঁ মম ব্যৱহাৰ নকৰোঁৱে দেৱালী হওক কাতি বিহু হওক যিয়ে নহওক বাৰু ধুলো গোটেইখিনি হৈ গ'ল আৰু এতিয়া একো কাম নাই হাজবেণ্ড উঠিলে বাকী ৰুমকেইটা চাফা কৰিলে ৰুমটো চাফা কৰিলে হৈ গ'ল কাম এতিয়াতো ভোকো লাগি আছে ভাত বনাবলৈ সময় হৈছে আৰু ভাতৰ লগত মাছো আছে কিন্তু মাছ এতিয়া খাবলৈ মন নাই ৰাতি খাইছিলোঁ মাছ মানে লাই শাকৰ দি বনাইছিলোঁ মাছ তো ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে দেখুৱাও নাছিলোঁ এতিয়া নিৰামিষ কিবা এটা বনাম এনেদৰে খাম আৰু অলপ আগফালৰ পৰা আহোঁগৈ তো ভাত পানী বনাই লগ পাই আছোঁ চাই থাকিব সন্ধিয়া হৈছে আৰু এতিয়া মই গা ধুই আহোঁগৈ আকৌ এবাৰ চাকি বন্তি লগাব লাগিব যিহেতু সেইকাৰণে গা ধুই চাকি বন্তি লগাই আজৰি হ'লোঁ তাকে ভাবিলোঁ অলপ দেখুৱাওঁ আপোনালোকক তো কিছুমান বস্তু দেখুৱাবলৈ পৰা নাযায় ঘপককৈ মানে কিয় যি নহওক অকলশৰীয়া এইফালে কেমেৰা লৈ পেলাই আকৌ ইনফালে কাম কৰি থাকিবলৈ দিগদাৰ হয় তাকে ভাবিলোঁ এতিয়া কামখিনি কৰি আজৰি হ'লোঁ তাকে ভাবিলোঁ অলপ দেখুৱাই দিওঁ আপোনালোকক তো চাই থাকিব মই দেখুৱাই দিওঁ আপোনালোকক চ' পিছফালে এইগছ চাকি দিছোঁ মই এয়া চাকি বন্তি দিছোঁ চাউলৰ টিঙৰ ওচৰত আৰু দিছোঁ ভিতৰত এনেদৰে এগছ দিছোঁ আকৌ দিছোঁ গডেজটোৰ ওচৰত এগছ দিছোঁ আৰু মই প্ৰসাদখিনি এনেদৰে আগবঢ়াই দিলোঁ ড্ৰয়িং ৰুমতে মই প্ৰতিবাৰ এনেদৰে দি দিওঁ কাৰণ থাপনা নাই যে এক্সট্ৰা সেইকাৰণে দিবলৈ অসুবিধা হয় তো এনেদৰে আগবঢ়াই দিলোঁ দি লৈ অকণমান দেৰিকৈ ভাগিম তো যিমানখিনি বাৰু অকলে কৰিছোঁ এতিয়া গৈছোঁ আগপিনে দিছোঁ গাড়ী গেৰেজত দিছোঁ এগছ চাকি বন্তি এনেদৰে দিলোঁ মই গাড়ী গেৰেজত আকৌ দিছোঁ তুলসী তলত মই যে ৰাতিপুৱা মুচিছিলোঁ তুলসী তলৰ গুৰিত দিলোঁ এগছ তাৰ বাহিৰে বাটতো দিছোঁ বাটত দিয়াটো দেখুৱাই নাথাকোঁ মানুহ ধেৰ আছে বাটত তো ভাল নালাগে তো এনেদৰে গোটেই মহলটো চাকি বন্তিয়ে নধৰা কৰি দিলোঁ গাইছ আজি হৈছে নেক্সট ডে আৰু কালি আপোনালোকে কি দেখিলে সেইটো গম পোৱা নাই মানে কি ভিডিঅ' কৰা বহুত অসুবিধা হৈছিলে কালি কামো কৰিব লাগে আকৌ মানে কি ভিডিঅ' বনাই থাকিব লাগে তেনেকৈ মই একেবাৰে নোৱাৰোঁ যিয়ে নহওক অকলে বেলেগে যদি এনেকৈ কেমেৰা কৰা হয় তেনেহ'লে আপোনালোকক গোটেইখিনি বস্তু দেখুৱাব পাৰিলেও হয় এতিয়া মানে কি সম্পূৰ্ণ কামখিনি অকলে কৰিব লাগে আৰু কেমেৰাটো কৰি আকৌ কাম কৰি থকাটো সম্ভৱ নহয় সেইকাৰণে মই আপোনালোকক ইমানকৈ দেখুৱাব নোৱাৰিলোঁ ভাবিছিলোঁ পাৰিম বুলি তো আজি হৈছে নেক্সট ডে আপোনালোকে আৰু এটা বস্তু চিনি পায়নে এয়া সৰিয়হৰ শাক বুলি কয় যে তো মই এতিয়া বনাব লৈছোঁ সৰিয়হৰ শাকে মাছে ভাবিলোঁ ৰেচিপিটো অলপ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত তো
তেনেহ'লে মই ৰেডি কৰি লওঁ। এইখিনি হৈছে সৰিয়হৰ শাক আৰু এইখিনি মই ধুলোঁ, ধুই কৰি ভালদৰে ধুইছোঁ। যিয়ে নহওক এই শাকটো যে পথাৰত হয় আৰু আমি কিনি আনিছোঁ, তো বালিবিলাক থাকে, ভালকৈ হৈ গ'ল মোৰ শাকখিনি। আৰু শাক গোটেইখিনি কুটা নাই, মানে কি দুটা মানুহ যে কমকৈ কুটি লৈছোঁ। তেল গৰম হোৱাত মই পিঁয়াজ দিলোঁ, পিঁয়াজ অকণ দি অকণ সময় ভাজি ল'ম। ভাজি লৈ আৰু যে ইয়াতে মই অলপমান কেঁচা নিমখ দি দিম, নিমখ অকণ দি ভালদৰে আকৌ লৰাই দিম। এতিয়া ভাজি হৈ গ'ল, মই এতিয়া শাকখিনি দি দিলোঁ। শাকখিনি দি আকৌ এবাৰ ভালদৰে লৰাই দিম। তো পিঁয়াজটো কালাৰটো অলপ বেছিয়ে হৈ গ'ল মোৰ, তো লৰাই দিছোঁ ভালদৰে। তো হালধি অকণ দি ল'ম নিজৰ জোখমতে, দি লৈ কৈ ভালদৰে গলি নোযোৱালৈ ভাজি থাকিম মই শাকখিনি। অলপ সময় ভাজিলোঁ, ভাজাৰ পিছত শাকখিনি গলিছে। এতিয়া মই কৰি থৈ দিয়া গৰম পানী দি দিম। গৰম পানী দি উতলাব লাগিব, যিমান উতলাব তিমান খাই ভাল লাগে। তো মই গৰম পানী নিজৰ জোখত দি লৈছোঁ। উতলি আছে আৰু উতলাম, অলপ সময় উতলিব লাগিব, তেতিয়াহে খাই ভাল লাগে। শাকটো সদায় উতলিলেহে ভাল লাগে খাবলৈ। মই মাছ দি দিলোঁ। হৈ গ'ল মোৰ শাকৰ তৰকাৰী। গেছটো এতিয়া অফ কৰি দিম।